নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, চোৱাচোন এই কপৌ ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। বহাগৰ বতৰত কপৌ ফুল ফুলে ইমান ভাল লাগে হয়নে? চোৱা ইমান ধুনীয়া ধুনীয়া গোন্ধাই আছে। বসন্তৰ পৰশ এয়া দেখিছা নহয়, বৰ মৰম লাগিছে। দেখিছা কপৌ ফুলকেইপা ইমান মৰম লাগিছে। চোৱাচোন চিঙো লাগিছে, ছিঙিব মন যোৱা নাই, মৰমতে নিচিঙো লাগিছে হয়নে? গোটেই গছজোপা ফুলি আছে, ইমান ধুনীয়া লাগিছে। গোটেইজোপা ফুলি আছে। চোৱাচোন কপৌ ফুলৰ ৰংটো বৰ ধুনীয়া আকৌ ন? কপৌ ফুলৰ ৰংটো বৰ ধুনীয়া লাগে। এনেকৈ কোনডোখৰনো ৰৈ পেলাই এইখিনিতে ভাল লাগিছে। দেখিছানে কোনডোখৰ ৰংনো কোনডোখৰ নৰওঁ, ফটো কপি মাৰোঁ নেকি এইখিনিতে ৰৈ পেলাই, তেনেকুৱা লাগিছে। ইমান ধুনীয়া লাগিছে, চোৱা বৰ ধুনীয়া লাগিছে। এয়া দেখিছা গোটেই গছজোপা কেনেকৈ ফুলি আছে। চোৱা বহাগৰ বতৰত কোনোবা এপাহ দীঘল চাই, এপাহ ধুনীয়া চাই, এপাহ লৈ পেলাই খোপাতে মাৰি ল'ম, খোপাতে গুজি ল'ম আৰু বিহুলৈ কোন পাহনো চিঙো কোন পাহনো নিচিঙো তেনেকুৱা লাগিছে। কোন পাহ চিঙিলে ভাল হ'ব, খোপাত গুজিব পাৰিম। ইমান ধুনীয়া লাগিছে। দেখিছা নহয়, তোমালোকক লাগিব নেকি এপাহ? তোমালোকৰ এপাহ লাগিব নেকি? এইবাৰ এই আগলৈকে ফুলা নাই, ফুলিবলৈ বাকী আছে। এই কিবা দেখিছা, আজি তোমালোকক ধুনীয়াকৈ কপৌ ফুলজোপা দেখুৱাই দিছোঁ। মোৰ এই কপৌ ফুলজোপা তোমালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ। কিমান ভাল লাগিছে চোৱাচোন। ইয়াত পখিলা পৰি থাকিব, ভোমোৰা পৰি থাকিব, পখিলাই ফুলৰ মৌ চুহি থাকিব, ভোমোৰাই ফুলৰ মৌ চুহি থাকিব। দেখিবলৈ কিমান ধুনীয়া লাগিব হয়নে? বহুত ধুনীয়া লাগে। এই বহাগৰ মাহটোতে কপৌ ফুল ফুলে। বসন্ত মাহত এইকেইদিনে কপৌ ফুল পাবা আৰু এইকেইদিনে। দেখিছা বৰ ধুনীয়া লাগিছে নে? এইবাৰ বেলেগ প্ৰজাতি দেখিছা, এইবাৰ বেলেগ প্ৰজাতি ফুলা নাই ভালদৰে, ফুলিব আৰু এপাহ দীঘলীয়াকৈ ফুলে। এই যে সেৰেঙা যদিও দেখিবলৈ বহুত ভাল লাগে ফুলপাহ। ফুল বুলি ক'লে ভালেই লাগে, যিকোনো ফুলেই ভাল লাগে হয়নে? কেনেকুৱা লাগিছে জনাবাচোন দেই। আজিলৈ আহোঁ, বাই।